সংবাদ মাধ্যমত চৰ্চা হৈ থকা অগপ বিজেপিৰ লগত মিত্ৰতা দলৰ কিছু নেতাই বিজেপিত যোগদান সম্পৰ্কে কৰা ইলেক্ট্ৰনিক মিডিয়াত মিছা বাতৰি প্ৰকাশ আৰু প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ইত্যাদিৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত অগপৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। আপোনালোকক এইটো সম্পূৰ্ণভাৱে সত্য বাতৰি নহয় আৰু এই ক্ষেত্ৰত আমাৰ দলৰ কোনো ব্যক্তি ডক্টৰ কমলা কলিতাকে ধৰি কোনো ব্যক্তি কোনো দললৈ যোৱাৰ একো পৰিকল্পনা নাই বুলি আমি দলীয় সকলো যিখিনি যোগাযোগ আমি সেই কথাত আমি নিশ্চিত হৈছো। গতিকে এই বাতৰিৰ কোনো ভিত্তি নাই। আৰু যিটো সমীকৰণ সলনি মানে যিটো 7টা সমষ্টিত অগপৰ দখলত থকা 7টা সমষ্টিত এইবাৰ বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব দিব বুলি আমি এটা কথা শুনিছো বা সংবাদ মাধ্যমতো এই সন্দৰ্ভত বাতৰি ওলাইছে। এইটো কৰাৰ যোগেদি সেই সমষ্টিবিলাকত যিহেতু অগপৰ শক্তিশালী স্থিতি আছে, এই কাৰ্যৰ যোগেদি এইটো হ'ব পাৰে নেকি যে বিজেপিয়ে তেওঁলোকৰ তাত প্ৰাৰ্থিত্ব থিয় কৰাই সেই প্ৰাৰ্থিত্ব জয়যুক্ত কৰাই পিছত অগপৰ শক্তিশালী ঘাটিত বিজেপিয়ে শক্তিশালী ঘাটি প্ৰতিষ্ঠাৰ এটা পৰিকল্পনা হ'ব পাৰে নেকি? না, বাতৰিটো মোৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ হাতত থকা সমষ্টি আমাৰ দলত থকা সমষ্টি অগপৰ দখলত থকা সমষ্টি আৰু বিজেপিৰ দখলত থকা সমষ্টিৰ কিছু সমীকৰণ এটা সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছো। কিন্তু এনে ক্ষেত্ৰত আমাৰ মিত্ৰতাৰ দিশত এতিয়ালৈকে যিকোনো যেতিয়াই আলোচনা হৈছে কোনো তেনেকুৱা বিষয় আজিলৈকে আমাৰ আলোচনা হোৱা নাই বা উত্থাপন হোৱা নাই। এটাই কথাত আমি দলো নিশ্চিত আৰু মিত্ৰতাৰ মঞ্চতো আমি নিশ্চিত যে আমাৰ যিকেইটা সমষ্টিত আমি ইতিমধ্যে আমাৰ 14 ঠাইত বিধায়ক আছে আৰু যোৱাবাৰ আমি কেইবাটাও সমষ্টিত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আমি পৰাজিত হৈছো। গতিকে আটাইখিনি সমষ্টিত আমি আমাৰ দলৰ প্ৰাৰ্থীৰ পুনৰ থিয় কৰাবৰ বাবে আমি সম্পূৰ্ণৰূপে সাংগঠনিক কাম কাজ কৰি আছো আৰু এইখিনি সমষ্টি নিশ্চিতভাৱে নিজ নিজ দলত থাকিব। আমি সেই কথা নিশ্চিত। এই কথাটো মানে এক প্ৰকাৰ মিছা বুলি ক'ব পাৰি। আমি নিশ্চিত যে আমাৰ সমষ্টি আমাৰ দখলত থাকিব আৰু এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ তেনেকুৱা কেতিয়াও আলোচনা বিলোচনা হোৱা নাই। আৰু সেইটোৱেই নহয়, আমি যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰি যিখিনি সমষ্টিত আমি পৰাজিত হৈছিলো সেইখিনি সমষ্টিটো আমি সম্পূৰ্ণৰূপে আমি তাত কাম কাজ কৰি আছো। আমাৰ দলীয় প্ৰাৰ্থীয়ে ইতিমধ্যে তাত কাম কৰি আছে। আৰু এটা কথা সুধিছো যে আছুৰ উদ্যোগত এটা নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলিছে আৰু ইতিমধ্যে কংগ্ৰেছ AYDF বা বিভিন্ন দলে তেওঁলোকে এটা তৃতীয় মৰ্চাৰ কথা চিন্তা কৰিছে। গতিকে আছুৰ ৰাজনৈতিক দল সন্দৰ্ভত আপুনি কি ক'ব? আছুৰ ৰাজনৈতিক দল যেতিয়া গঠন হ'ব তেতিয়া অগপ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰত কিবা প্ৰভাৱ পৰিব বা 21ৰ নিৰ্বাচনত কেনেধৰণে প্ৰভাৱ পৰিব বা নপৰিব আপুনি কি কয়? এই ক্ষেত্ৰত মানে যিটো মন্তব্য বিচাৰিছে ইয়াৰ আমি বতাহটো দেখি আছো, কিন্তু ই কেনেধৰণে গঠন হয় সেই দিশটো লৈ পেলাই ইয়াৰ পৰ্যালোচনা কৰা উচিত হ'ব। আজি এই পৰ্যালোচনা কৰিলে মই বহু আগতীয়া হ'ব বুলি ভাবিছো। গতিকে এই ক্ষেত্ৰত মই আজিয়েই মন্তব্য নিদিওঁ। আৰু ধৰক প্ৰফুল্ল মহন্ত দুবাৰকে মুখ্যমন্ত্ৰী আপোনালোকৰ চৰকাৰৰ আগতে, গতিকে তেখেতৰ লগত আজিৰ তাৰিখত আচলতে অগপ দল আৰু প্ৰফুল্ল মহন্তৰ মাজত কিবা পাৰ্থক্য আহিছে নেকি বা বিভেদ কিবা আহিছে নেকি? দেখা গৈছে যে তেখেতে নিজাববীয়াকে কিছুমান গোটেই অসম ভ্ৰমণ কৰিছে। নহয়, তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি, তেখেতে অসমৰ যিকোনো ঠাইলৈ গৈ যিকোনো পৰিস্থিতিৰ খবৰ লোৱা বুজ লোৱা নিশ্চয় দলৰ কাৰণে মই ভাল হৈছে বুলি ভাবিছো এই ক্ষেত্ৰত। আৰু তেখেতৰ ক্ষেত্ৰত দলৰ কোনো মতানৈক্য নাই, কোনো আমাৰ মাজত পাৰ্থক্য নাই। তেখেতে ব্ৰহ্মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, ব্ৰহ্মপুৰ সমষ্টিত কাম কৰি আছে, আকৌ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা তেখেতে দলৰ হৈ
প্ৰতিদ্বন্দ্বিতা বৃন্দাবন গোস্বামী বা প্ৰফুল্ল মহন্ত তেখেতসকলৰ মানে প্ৰাৰ্থিত্ব 2021 মানে নাথাকিব বুলিও ওলাইছে। মই এইমাত্ৰ কৈ গলো যে আমাৰ দলৰ সকলো দলীয় বিধায়কে নিজ নিজ সমষ্টিৰ পৰা আকৌ প্ৰতিদ্বন্দ্বিতা